বন্ধুসকল এতিয়া আহি আমি এয়া ফাৰ্নিচাৰ ষ্ট'ৰ পালোহি দোকানটোৰ নাম হৈছে ডেকোউডছ ইয়াত আমি বিছনা আৰু সোফা সেট এণ্ড ডাইনিং টেবুল চাবৰ কাৰণে সোমাইছিলো ডাইনিং টেবুল দেখিছো কিন্তু ইয়াৰ প্ৰাইচটো খুব বেছি মানে এখিনি খুব প্ৰিমিয়াম ৰেঞ্জৰ আমাক ইমান প্ৰিমিয়াম ৰেঞ্জৰ নালাগে গতিকে বিছনা আমি চালো ডাইনিং টেবুল বন্ধুসকল অৱশেষত আহি আমি এখন বিছনা দেখিবলৈ পালো এখন বিছনা আমাৰ চকুত পৰিল মিস্ত্ৰীয়ে সেই বিছনাখন কিছুমান হয়তো বাকি আছিল বনাই আছে বেছি নাই মানে অকমান বাকি আছিল সো সেই বিছনাখন আমাৰ চকুত লাগিল আৰু সেই বিছনাখনে আমি অৱশেষত সিলেক্ট কৰিলো আপোনালোকৰ কেনে লাগে কমেন্টত জনাব ভাল লাগিলেও বেয়া লাগিলেও এইখনি বিছনাখন আমি ললো পাছলৈ সো আপোনালোকে দেখিবলৈ পাইছে ইয়াত তো এতিয়া আমি পালো সেই চপলৰ দোকান তো দোকানৰ কাৰণে অকমান চপল লম আজি চপল চেণ্ডেল লেডিজ আৰু জেন্টছৰ সো আপোনাৰ চক কি সুন্দৰভাৱে সজোৱা আছে হোলচেল বন্ধুসকল আমি চপল চেণ্ডেল লৈ শেষ হোৱাৰ পাছত আমি কসমেটিক দোকানত সোমাইছোহি এই কসমেটিক দোকানত আমি সৰু সুৰা কিছুমান কসমেটিক বস্তু লৈ লম দোকানৰ কাৰণে ইয়াৰ পাছত আমি আমাৰ মধ্যাহ্ন ভোজনৰ কাৰণে হোটেললৈ যাম এতিয়া আহিছো হোটেলৰ ভিতৰলৈ ইয়াতে অকণমান খানা খাই জৰি লৈ পুনৰ আমি ঘৰ অভিমুখে যাত্ৰা কৰিম ইয়াত আমি আজি বইল খাম চিকেন বইল এণ্ড টোপোলাত দিয়া মানে পাতত দিয়া ভাত গাড়ীৰ ওপৰত যোৱা মজাই বেলেগ ট্ৰাকত আগতে এনেকৈ বস্তু আনি উঠি আহোঁ ভাল লাগে চ' আজি বহুত নম্বৰ তিনিচুকীয়াৰ পৰা সদিয়ালে এনেকৈ প্ৰথমবাৰৰ কাৰণে কাৰণ ভিতৰত জেগা নাই কাৰণ আমাৰ টাটা এচি গাড়ীৰ ভিতৰত 3টা বহি আহিছে অলৰেডি